এভৰিৱান কেনে আছে আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই সীমান্ত আহি পাইছোঁ আপোনালোকৰ মাজত চাওকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ तेरे इश्क ने साथिया मेरा हाल क्या कर दिया गुलशन भी अब तो वीराना এজন ছোৱালীয়ে বিনা কাৰণত এনেকৈ কেতিয়াও চিগাৰেট নিশিপে তো মই যদি সেই খোপা ঘটনাটো মই আপোনালোকক বৰ্তমানলৈ যাওঁ ভিডিঅ'টো বহুত ডাঙৰ হৈ যায় তোমাৰ জীৱনত হয়তো বহুত দুখ থাকিব পাৰে কিন্তু সেই মই দুখ ফাটিল কৰিব নাজানো কাৰোবাৰ পাৰ্চনেল ঘটনা থাকে কাৰোবাৰ ফেমিলি থাকে চ' মানুহৰ বহুত দুখ থাকে কিন্তু তুমি সেই দুখবোৰ নেওচি তোমাক যোনে ভাল পায় তোমাক লৈ যোনে সপোন দেখে তেওঁৰ কথা চিন্তা কৰা এবাৰ তেওঁলোকৰ কথা চিন্তা কৰি তুমি আগুৱাই যোৱা এনেকৈ চিগাৰেট উঠি মাল খাই চিগাৰেট কিনি একোডাল কৰি লাভ নহয় তোমাৰ তো তোমাক লৈ কোনোবা সপোন দেখে ন তেওঁৰ সপোনবোৰ তুমি বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰা চিগাৰেট মাল ভাং খাই তুমি একোডাল কৰিব নোৱাৰা খালি তুমি নিজৰ দেহাটো নিজে নষ্ট কৰিছা তাৰ বাহিৰে একো হোৱা নাই এইটোৰ যোগেদি মই কোনো ৰ'ষ্টিং কৰিবলৈ চেষ্টা কৰা নাই মই সমাজলৈ এটাই মেছেজ লৈ আহিছোঁ যে চিগাৰেট ভাং মদ খাই নিজৰ দেহাটো নষ্ট কৰি একো লাভ নাই চ' নিজে ভাল হোৱা এজন ভাল নাগৰিক হ'বলৈ শিকা যোনে এৰি গ'ল যাওক আহিব নতুন আহিব আৰু কি আহিব তাতকৈ ভাল আহিব নুৰিওৱা কলপাতৰ পেপাই যেতিয়া বচন মাতে নেদেখা খুটাত ওলমিৰা বন নামি আহে সীতাৰ কি বিননি এইবোৰ কিহৰ আশাৰা নে প্ৰস্তুতি কিবাহত কিবা নতুন যুদ্ধ আহিব ধৰিছে নেকি আমিচোন গমেই নাপাওঁ এনেকুৱা ভিডিঅ'বোৰ বনাই তোমালোকে কি বুজাবলৈ খুজিছা মানে আমি বুজি নাপাওঁ চ' বাতৰি কাগজ পিন্ধি কোনোবা ভিডিঅ' বনাই ফেমাছ হ'ব খুজিছা নেকি সোনকালে ফেমাছ হ'ব তাৰ বহুত উপায় আছে ন অতি লাজজনক কথা যে অসমৰ ছোৱালী হয় অসমীয়া ছোৱালী হৈ এজনীয়ে টিকটকত এনেকুৱা বাতৰি কাগজখিনি ভিডিঅ' এটা বনাই আপলোড কৰিছে নিজে ফেমাছ হ'ম বুলি আৰু কেইটামান যথামূৰ্খ অসমৰে যথামূৰ্খ কেইটামানে লাইক কমেণ্ট কৰিছে আৰু লাইক কমেণ্ট নকৰিব চাবলৈ ভাল পাইছে লাইক কমেণ্ট পূৰা আহিছে মানে আকৌ যাতে তেনেকুৱা ভিডিঅ' বনাই ভাল পাব তেখেতসকলে এনেকুৱা নহয় এখেতে ফেমাছ হোৱাৰ নামত ধান খেৰ পিন্ধি ভিডিঅ' বনাইছে আৰু এজনী আকৌ বাতৰি কাগজ পিন্ধি বনাইছে এজনক দেখি দুজন হ'ল দুজনক দেখি আকৌ চাৰিজন হ'ব চ' এনেকুৱা সংখ্যা বাঢ়ি যাই আছে মক্কেলামি কিয় দুজনমান আকৌ যথামূৰ্খ আছে অসমৰ মানে অলপ পঢ়া শুনা নাই একো মানে ভিডিঅ'ত লাইক কমেণ্ট পূৰা কৰিছে কি মানে তোমালোক ভাল লাগিছে ন অসমীয়া ছোৱালী এজনী হয় বাতৰি কাগজ পিন্ধি ভিডিঅ' বনাইছে ধান খেৰ পিন্ধি ভিডিঅ' বনাইছে তোমালোকৰ ভাল লাগিছে মন মাজে মাজে ভাবোঁ ৰোষ্ট নকৰোঁ বুলি কিন্তু এই মক্কেলবোৰৰ কাৰণে এই ৰোষ্টিং ভিডিঅ'বোৰ লৈ আহিব লগা হয় অসমীয়া ল'ৰা হয় ন কিবা এটা শিকাই দিব লাগিব ইহঁতক তেতিয়া ইয়াত ভাল হ'ব ন তো আপোনালোকৰ মাজত ৰোষ্টিং ভিডিঅ'বোৰ লৈ আহোঁ গাইজ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ মোৰ ভিডিঅ'বোৰ চাই কেনে পালা যদি ভাল পালা এটা লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবা মই চেনেলত নতুন হয় কিবা ভুল ভ্ৰান্তি দিব পাৰে তো ক্ষমা কৰি দিবা আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে অলপ কমেণ্ট কৰি জনাবা লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কিন্তু দেই আজিলৈ ইমানে ধন্যবাদ